Hi, good morning everyone. আজি মই আৰু সুমন আৰু লগতে এফালে মা আছে, ডেটা আছে আৰু ডেটাৰ মাৰ মাজত বহি আছে সৰু পোৱালি এটা আৰু আমি আজি সব গৈ আছো ডাম্বুকলে। এতিয়া আমি তালাব ক্ৰছ কৰিলো, ৰোডো আছে আৰু মাজে মাজে কুঁৱলীও, ভাল লাগিছে ৰাস্তাটো খুবেই ভাল। এতিয়া ক্ৰছ কৰি আছো ধলা হদিয়া ব্ৰিজ। ব্ৰিজখন হোৱাৰ আগতে হদিয়া ৰয়িং যাম বুলি কেতিয়াও প্লেনে কৰা নাছিলোঁ, কিন্তু এতিয়া চাওক ইমান বেছি সুবিধা হৈ গ'ল, আমি দিনটিয়াকে গৈ ঘূৰি আহিবও পাৰোঁ। ব্ৰেড বাটাৰ কি খাইছ তই? আৰু ব্ৰেড বাটাৰ ব্লেক টি। মানুহটোতকে চশমাখন ডাঙৰ। আমি আহি পালো এতিয়া গেটলে আৰু অৰুণাচলৰ এতিয়া ইনাৰাইন পাৰ্মিটৰ কাৰণে সুমন আৰু দেউতা ওলাই গৈছে আৰু সেই তাত ইনাৰাইন পাৰ্মিট ল'ব লাগিব। কি হ'ল? হৈ গ'ল। মায়ে চাই আছে বেগ কিমানকে মা? ভাল ৰাস্তাৰ লগতে ধুনীয়া বতৰ হ'লে ৰোড ট্ৰিপটো এনেও বেছি ভাল লাগে। ডাম্বুক পাবলৈ আৰু 30 মিনিটছ আছে। আমি ল'ম লেফ্ট ছাইডে টাৰ্ণ আৰু ষ্ট্ৰেইট গ'লে পাই ৰয়িং আৰু ইয়াৰ পৰা এক্সেক্টলি 30 কিলোমিটাৰ্ছ টু ডাম্বুক। ডাম্বুকখন আছে অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলীত আৰু তিনচুকীয়াৰ পৰা ডাম্বুকলৈ প্ৰায় 135 কিলোমিটাৰ্ছমান হয়। ডাম্বুকত আমাৰ এটা ৰাতি থকাকে প্লেনিং আছিলে, কিন্তু যিহেতু উইকেণ্ড পৰিলে সেইকাৰণে আমি ক'তো বুকিংছ নাপালোঁ। চ' এনিৱেইজ এতিয়া এক্সপ্ল'ৰ কৰোঁ আহক ডাম্বুকখন। পিছফালে এখন নদী, কিন্তু পানী শুকাই গ'ল, পানী নাই। ভিউটো ধুনীয়া, পানী থকা হ'লে বেছি ভাল লাগিলেহেঁতেন, একেবাৰে শুকাই আছে। এইফালে পূৰা পাহাৰ। এফালৰ পৰা ক্ৰছ কৰি যাওঁতে আমি দেখা পালোঁ এখন কমলা বাৰী, বেছি ডাঙৰ নহয়, সৰু, মালিক চালিক কোনো নাই। মই জাষ্ট গেটখন খুলি আহি সোমালোঁ। এয়া চাওক কমলা লাগি আছে এইবোৰ। মই আপোনালোকক পাছিঘাটৰো কমলা দেখাইছিলোঁ। পাছিঘাটতকৈ ডাম্বুকৰ কমলাবোৰ খাবলৈ বেছি মিঠা আৰু ডাম্বুকখন একচুৱেলি দ্য লেণ্ড অফ অৰেঞ্জেছ বুলি কয়। ইয়াত অৰেঞ্জৰ খেতিয়ে কৰে আৰু চবৰে ঘৰৰ ফ্ৰণ্টত অকণমান ঠাইতে কমলা গছ লগায় আৰু তেওঁলোকৰ জেগাই আপোনালোকে দেখিবই কমলা বিক্ৰী কৰি আছে। সেইজোপা গছত বেছিকৈ কমলা লাগি আছে, কিন্তু সেইফালে যাব নোৱাৰোঁ, ইমান ধুনীয়া লাগিছে দেখিবলৈ। সৰু চোৱাচোন ছিঙি। এইজোপা চাওক কিমান কমলা আছে এইজোপাত, কিন্তু এইফালে যাব নোৱাৰি, পূৰা বেৰা মাৰি থৈ দিছে, সেইকাৰণে এইটো চাইডে যোৱাৰ ৰাস্তা নাই। একচুৱেলি ইয়াত এজন দাদাৰ মোৰ চিনাকি আছিলে, সেই দাদাজনক মানে আমি এতিয়াহে লগ পাইছোঁ আৰু তেওঁ আমাক অলপমান ফুৰাব লৈ আহিছে। क्या है भैया ये? इसको हम लोग बंगाली आपको बोलते हैं। बंगाली आपको ये एंग्लो अबर वार ब्रिटिश को जब हम लोग आदमी लोग आधी ट्राइब ने फाइट किया था, उसका कुछ ये है, वो लोग स्टोन वॉल जैसे ये करा किया है ना, ये सब ये स्टोन वॉल वो सब का है, ब्रिटिश समय का है ये वाला स्टोन वॉल। हाँ, तो इससे हम लोग छुप के वो लोग शायद फाइट किया ब्रिटिशर्स को। अच्छा, इसी से मतलब यहाँ पे छुप के मतलब हाँ रेसिस्ट किया यहाँ बैठ के।
अच्छा और फाइनली जीता भी है, वो लोग को भगा दिया यहाँ से। अच्छा तो ये मूर्ति किस ये एक आदि आदमी का वॉरियर का ये था। तो वो लोग यहाँ से रजिस्ट कर किए थे, फाइट किए थे, मतलब बो एंड एरो से यही पे रुके ना। हिस्टोरी में आपको मिलेगा एंग्लो अबर वार। एंग्लो अबर वार जो हुआ था तो यहाँ पे 1893 to 1911 I think। 1911 1893 to 1911। अच्छा तो इसी लोकेशन से हुआ था। हाँ यही में किया था। আমি এতিয়া যাম অৰেঞ্জ গাৰ্ডেনলৈকে। ফাৰ্ষ্ট অৰেঞ্জ কালচাৰ ইন অৰুণাচল প্ৰদেশ ৱেৰ ইট ষ্টাৰ্টেড ফ্ৰম। Dambuk का first orange garden। ये डाम्बुक का First orange garden। फर्स्ट ऑरेंज गार्डन। ये ब्रिटिश के टाइम पे से ही है क्या? नहीं some 40 years back। 40 years बैक। अच्छा ये इंडिपेंडेंस के बाद मतलब शुरू हुआ? इंडिपेंडेंस के बाद शुरू हुआ। इंडिपेंडेंस के बाद शुरू हुआ। ये बहुत लंबा है। तो दिस इज ओन्ड बाय अरुणाचल गवर्नमेंट और ना प्राइवेट? ये बागान से शुरू हुआ है हम लोग का ऑरेंज स्टोरी ना। अभी तो लैक्स में कमाता है अभी तो पर गार्डन। कोई तो 50 लाख 70 लाख इसमें बिकता है बागान। मैंने सिर्फ ओनली वो ऑरेंज ऑरेंज। हाँ, अच्छा दिसंबर नहीं फर्स्ट वीक ऑफ जनवरी को आने से आप लोग को पूरा ये ऑरेंज दिखाई देना था। ऑरेंज फेस्टिवल कब होता है? जनवरी 1 नहीं दिसंबर 12 to 15। दिसंबर 12 to 15 ऑरेंज फेस्टिवल होता है ना एवरी ईयर। ये साल तो उसके लिए पेंडेमिक के लिए नहीं हो पाया। होपफुली नेक्स्ट ईयर। मार खाकचोन एते पाई दिया ऑरेंज तो केनेকুৱা টেষ্ট আছে না? এই ইয়াৰ যে সৰু সৰু কমলাকেইটাহে খাবলৈ ভাল জানা নাই। ডাঙৰবিলাক মিঠা নহয়, এইবিলাক বেছি মিঠা হয়। এইবোৰ বেছি মিঠা হয়? বেছি মিঠা হয়। মিঠা আছে না? পুৰা মিঠা। এই আয়ুষ লে, পুৰা মিঠা। আয়ুষ লে, পুৰা মিঠা। পুৰা মিঠা। ইয়াত আহি মানুহে পিকনিক কৰে। ইমান শান্ত, ইমান ধুনীয়া জেগা। ইয়াত এটা টেণ্ট আছে। ফটো তোলা বিজি। পলিউশ্যন নাই, চফা আৰু বতাহটো একদম ধুনীয়া এটমছফিয়াৰ। বতাহটো একদম ফ্ৰেছ বতাহ এটা। দেউতা নাহো কৈ আছিলে, এতিয়া বা কেনেকুৱা লাগিলে? আশ্চৰ্য হৈ গ'লো। বৰ সুন্দৰ পৰিৱেশ, আমি একচুৱেলি ইয়াত থাকিবলৈ অহা কথা আছিলে, কিন্তু আমি ক'তো বুকিংছ নাপালোঁ আজি। সেইকাৰণে এনেই দিনতীয়াকৈ ওলাই আহিলোঁ মা দেউতাক লৈ। কোনোবা যদি অহা নাই এতিয়াও আহিব পাৰে। বৰ সুন্দৰ, পলিউশ্যনৰ কোনো এয়া নাই, তাত প্ৰভাৱ নাই। মাৰ কেনেকুৱা লাগিছে কোৱা? মায়েতো ঢেৰ ফটো তুলিলে। মাৰ ভাল লাগিছে, মাৰ বঢ়িয়া লাগিছে। মাৰ ফেচবুকত দিবলৈ ফটো বহুত হৈ গ'ল। মানে নেক্সট 360 180 ডেইজ মানলৈকেতো এটলিষ্ট ফটো ওলাই গ'ল।
সেউজীয়া পৰিৱেশে একেবাৰে মন চুই গৈছে আৰু ইমানে ভাল লাগিছে ইয়াতে থাকো যেন লাগিছে ঐ কেনেকুৱা লাগিছে তোৰ আহি ভাল লাগিলে আমি ভাবিছিলোঁ তললৈ গৈ আপোনালোকক ভালকৈ দেখুৱাম আৰু আমিও ভালকৈ চামগৈ কাৰণ ইয়াৰ পৰা দেখিবলৈ খুবেই ধুনীয়া লাগিছে কিন্তু এতিয়া তললৈ নাযাওঁগৈ তললৈ গ'লে দেৰি হৈ যাব কাৰণ এতিয়া অলৰেডি 2:30 হৈ গ'ল আৰু আমি একো খোৱা নাই জাষ্ট অকণমান কফি আৰু কেক কিবা কিবি লৈ আহিছিলোঁ সেইবোৰ খালোঁ লাঞ্চ কৰা নাই অন দ্য ৱে এখন ধাবা আছে সেই ধাবাখনতে সুধি আহিছিলোঁ আৰু তেওঁলোকে টেল 6 ফুড প্ৰভাইড মানে চাৰ্ভ কৰে তাতে খাবগৈ লাগিব এতিয়া আপোনালোকে তিনিচুকীয়াত যদি থাকে তো তিনিচুকীয়াৰ পৰা আপোনাৰ ডাম্বুক ইজ নিয়াৰ বাই এণ্ড ফ্ৰম ডাম্বুক পাছিঘাট ইজ অনলি এবাউট 70 কিলোমিটাৰ্ছ আপোনাৰ মানে আমি তিনিচুকীয়া হৈ ডাম্বুক হৈ আকৌ পাছিঘাট হৈ এনেকৈ ওলাব পাৰোঁ মানে ইটছ এ চাৰ্কল টাইপ হয় আপুনি ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া দেন তিনিচুকীয়া টু ৰয়িং টু ডাম্বুক টু পাছিঘাট দেন এগেইন পাছিঘাট টু ডিব্ৰুগড় দেন এগেইন ডিব্ৰুগড় টু তিনিচুকীয়া চ' তিনিচুকীয়াৰ মানুহ কাৰণে ডাম্বুক ইজ নিয়াৰ বাই ডিব্ৰুগড়ৰ মানুহ কাৰণে পাছিঘাট ইজ নিয়াৰ বাই ডাম্বুকৰ মেক্সিমাম ৰিজৰ্টছ মানে পাহাৰৰ ওপৰত দেখি আছোঁ আৰু এখন কি ক'লে গভৰ্ণমেণ্ট কিবা এখন বনাই আছে ন ৰিজৰ্ট এখন গভৰ্ণমেণ্ট ৰিজৰ্ট এখন আণ্ডাৰ কনষ্ট্ৰাকশ্যন সেইখন আই থিংক এতিয়া ষ্টাৰ্ট হৈ যাব বাই নেক্সট ইয়েৰ সেইখনো ষ্টাৰ্ট হৈ যাব সেইখন আমি আহি থাকোঁতে ৰাস্তা দেখিছিলোঁ একদম কালাৰফুল দেখিব বিৰাটেই ধুনীয়া লাগিছিলে চ' আমি এতিয়া ইয়াৰ পৰা ওলাওঁ লাঞ্চ কৰোঁ আৰু লাঞ্চ মই যিহেতু ক'লোঁ আপোনালোকে যদি দিনতীয়াকৈ আহে এখনে ধাবা আছে তাতে আপোনালোকে বইল চিকেন বইল পৰ্ক বইল ভেজিটেবলছ তেনেকুৱা ধৰণৰ খাব পাৰিব চাওঁ কি পায় ময়ো ভালকৈ নাজানো জাষ্ট সুধিছিলোঁ আমি আছিলোঁ সেইখিনিৰ পৰা আমি নদীখন চাই আছিলোঁ সেই টুকুৰাৰ পৰা আমি এতিয়া নামি আহিলোঁ এই ব্ৰিজখনলৈ ব্ৰিজখন অকণমান তললৈ আছে আৰু এই নদীখনৰ নাম হ'ল চিচিৰ ৰিভাৰ আৰু ভিউটো চাওক কি ধুনীয়া ভিউ ৰাতিপুৱাতে মই আপোনালোকক দেখুৱাইছিলোঁ এইখন দলং আৰু এই দলংখনৰ লগতে আছে এখন ধাবা ডাম্বুক সোমোৱাৰ লগে লগে এখন দলঙো পায় আৰু এখন ধাবাও পায় আৰু এই ধাবাখনতে আপোনালোকে খাব পাৰিব যদি ঘৰৰ পৰা একো বনাই অনা নহয় আৰু ৰাস্তাত যদি খাবলৈ একো নোপোৱা নিচিনা লাগে তেনেহ'লে এইখনততো কনফাৰ্ম পাব টিল 6 o'clock যদি কোনো ধৰণৰ ৰিজৰ্টত বুকিং নাথাকে তেতিয়াহ'লে ইয়াত আহি আৰামছে খাব পাৰে হাৰ্ডলি 10 to 15 মিনিটছ তেওঁলোকে লয় ৰেডি কৰিবলৈ ভাত চব্জি বইল ন আৰু এইখিনি চিকেন বইল লাঞ্চ কৰিলোঁ লাঞ্চ কৰি খুবেই ভাল লাগিলে এতিয়া ঘৰলৈ উভতি যাওঁ দিনটো ভালে গ'ল খুব এনজয় কৰিলোঁ মা দেউতাহঁতে খুব ভাল পালে আৰু আমাৰ লগত আজি সৰু ল'ৰা এটা দেখিছিলে এই আয়ুষ ইধাৰ বেট চ' মই চিনাকি কৰি দিওঁ লাষ্টত আয়ুষ হ'ল মোৰ নেইবাৰ মানে একদম আমাৰ নেক্সট ড'ৰ নেইবাৰে হয় দেউতাই তাক ভাল পায় খুব মৰম কৰে সিও দেউতাক একদম বেলেগ ভাল পায় আৰু মা দেউতাৰ লগত সি আজিকালি বেছিকৈ থাকে আৰু দেউতা মায়ে প্ৰায় তাক লৈ ফুৰে হয় নাই তোক লৈ ফুৰে নাই হা লৈ ফুৰে ন কেনেকুৱা লাগিলে ডাম্বুকলৈ আহি কৈ দেচোন ভাল লাগিলে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক বাটন এটা দবাই দিব লগতে কমেণ্ট কৰি জনাব কেনে পালে আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আকৌ লগ পাম এটা ধুনীয়া ব্লগত তেতিয়ালৈকে ভালকৈ থাকিব এণ্ড বাই বাই